কিছুমান সংলগ্নৰ ৰাশি থাকে এটাৰ লগত যে এটা যোৰা হৈ থাকে কবিতা সেইটো অকল মানে প্ৰকাশতে নহয় চিন্তনত ধ্ৰুপদী চিন্তন কিছুমান থাকে সেই ধ্ৰুপদী চিন্তনবিলাক এই দুগৰাকী কবিৰ কবিতা দুটাত মেজাৰ চোৰ পুলিচত স্পষ্টভাৱে ওলাই মানে চোৰ পুলিচত অংক আছে সমাজৰ জীৱনবোধ আছে নেক্সট কবিতাটোত নিবেদিতাৰ দুয়োটা কথাই আছে যে নেজডাল নলেজত কেনেকৈ মানুহ আৰু নেজডাল লৈ পেলাও যে তেওঁ মানুহ হৈ আছে কেনেকৈ লৈ মানুহ হৈ আছে তেওঁ কিয় কাপোৰ পিন্ধিব পৰা নাই নেজডাল লোৱাৰ কাৰণে পৰা নাই অথচ তেওঁ কাপোৰ পিন্ধি আছে তেওঁ নেজ নাই তথাপিও তেওঁ মানুহ নহয় ঠিক এনেকুৱা কিছুমান যুৱতী কৈছিলে হওঁ এইবিলাক কবিতা মোক মানে নলবাৰী যিকেইজন কবিয়ে নৈমিত্তিক কবিতা লিখে তেওঁলোকৰ এই দুটা কবিতা কমলতা কবিতা বুলি ক'লে মই চোৰ পুলিচ কবিতাটো প্ৰথমে কওঁ বহুবাৰ শুনিছোঁ বহুবাৰ কিন্তু মই মানে কোনোদিন মই তাত হেৰি কৰিব পৰা নাই বেছি হেৰি কৰিব পৰা এই দুটা কবিতা মই নিবেদিতা যাৰ ভাল কবিতা দিবলৈ লাভ পাইছোঁ এনেকুৱা ধৰণৰ কবিতাখিনি দিলীপ কুমাৰ শৰ্মাৰ গল্প